সাহস দিয়ে যে আমি যি বাৰ্তা লৈ ৰাইজৰ ওচৰত গৈছোঁ, ৰাইজে এইটো গ্ৰহণ কৰিছে। বহুত দল আছে বা বহুত ৰাজনৈতিক নেতা আছে, নিজৰ ইচ্ছাকৃতভাৱে বিভিন্ন কথাবোৰ কয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা উদাহৰণ। কিন্তু তেওঁলোকৰ যিখিনি কথা তেওঁলোকৰ মাজতে আবদ্ধ হৈ থাকে, ৰাইজে গ্ৰহণ নকৰে, ৰাইজে স্বীকাৰ নকৰে। কিয়? অসমৰ ৰাইজ স্বাভিমানী ৰাইজ, অসমৰ ৰাইজৰ বিবেক আছে, অসমৰ ৰাইজৰ ৰাজনৈতিকভাৱে তেওঁলোকৰ চিন্তা এটা আছে। কোনটো কথা সঁচা, কোনটো কথা মিছা ৰাইজে জানে। আৰু লোকতান্ত্ৰিক প্ৰক্ৰিয়াত ৰাইজৰ বিবেকটোৱে আৰু একো ডাঙৰ কথা হ'ব নোৱাৰে। আৰু সেইকাৰণে মই ভাল পাইছোঁ যে আজি বৰ্তমানৰ চৰকাৰ, মুখ্যমন্ত্ৰী প্ৰেছ কনফাৰেন্স ওপৰত প্ৰেছ কনফাৰেন্স, ইণ্টাৰভিউ ওপৰত ইণ্টাৰভিউ, সাংবাদিকসকলক ডিনাৰ, আমাৰ ওপৰত হেঁচা, আমাৰ কিছু মানুহৰ ওপৰত তেওঁলোকে পুলিচৰ যোগেদি হেঁচা দিবলৈ বিচাৰিছে। তথাপিও তেওঁ সম্পূৰ্ণভাৱে নিজৰ প্ৰচাৰৰ ক্ষেত্ৰত ফেইল হৈছে। তেওঁলোকৰ কথা ৰাইজে গ্ৰহণ কৰা নাই। আৰু তাৰ বিপৰীত কংগ্ৰেছ দল, আমি এটা সাধাৰণ বাছত উঠি আমি সৰু সৰু সভা আৰু বিভিন্ন ঠাইত আমি গাঁৱৰ ভিতৰত সোমাইছোঁ, বিভিন্ন কথাবোৰ আমি কৈছোঁ, মুখ্যমন্ত্ৰী সম্পৰ্কত কৈছোঁ, মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ হৈ থকা মন্ত্ৰী বিধায়কসকলৰ কথাবোৰ কৈছোঁ, আৰু মুখ্যমন্ত্ৰীৰ ঘৰৰ কথাবোৰ কৈছোঁ। আৰু সেইখিনি কথা